সেকেন্ড জুবিন গাৰ্গ হিচাপে জনপ্ৰিয়। তেওঁ হৈছে কাৰ্বি আংলং জিলাৰ হাৰাঘাট অঞ্চলৰ আমনি গাঁৱৰ বাসিন্দা তথা সংগীত শিল্পী বিশ্বেশ্বৰ বসুমতাৰী। বহু বছৰ হ'ল তেওঁৰ ওপৰত বহুত চৰ্চা, গতিকে সেই চৰ্চাটো আমি বহুত দিনৰ পৰা শুনি আছোঁ। তেওঁ জুবিনক অনুকৰণ কৰি জুবিনক ভাল পায়, জুবিনৰ গান গায়। গতিকে সংগীত শিল্পী আজি তেওঁৰ লগত মুখামুখি হৈ আজি দুই এটা তেওঁৰ গান শুনিম আৰু এই প্ৰতিভাটো যাতে তেওঁ ব্যৱসায় তুলিব পাৰে, তেওঁ মঞ্চ পায়, তেওঁ আগবাঢ়ি যাব পাৰে, তাৰ কাৰণে আজি আমি আগবাঢ়ি আহিছোঁ। গতিকে তেওঁক চিনাকি কৰাই দিব বিচাৰিছোঁ ৰাইজৰ লগত। তেখেত হ'ল আমাৰ আমনি গাঁৱৰ বিশ্বেশ্বৰ বসুমতাৰী। হয়, নমস্কাৰ, মোৰ নাম বিশ্বেশ্বৰ বসুমতাৰী। আজি মোৰ ওচৰত আহি সাংবাদিক উপস্থিত হৈছেহি। মোৰ গান শুনিব বুলি তেখেতসকলে আহি পাইছে আমাৰ তাত। আৰু মোক ছেকেণ্ড জুবিন গাৰ্গ বুলি ক'লে আজি 2007 পৰা এনেকৈ সৰু মৰু ষ্টেজত গান গাই আহি আজি সংগীত অনুষ্ঠানত উঠি তেনেকুৱা হৈ আহিলোঁ আৰু লাহে লাহে। ৰাইজে ভাল পায়, জুবিনৰ কিছুমান গান বহুত গাইছিলোঁ আগত, গাই আহিছোঁ, ভাল পাওঁ জুবিনক। মই জুবিন গাৰ্গ কোন হয় চিনি নাপাওঁ সেই সময়ত, আৰু ভইচটো বহুত ভাল পাওঁ, মাতটো, কণ্ঠটো বহুত ভাল পাওঁ। শুনি তেনেকৈ গাই আহিলোঁ গানটো। তেতিয়া পিছত ৰাইজে ক'লে আৰু এইটো জুবিন গাৰ্গৰ গান গায়, জুবিন গাৰ্গ বুলি তেতিয়া চিনি পাইছোঁ। আৰু জুবিন গাৰ্গ বহুত ভাল ছিংগাৰ, আৰু প্লাছ মই বহুত ভাল পাওঁ তেখেতৰ গান গাই। মই আজিলৈকে গাই আছোঁ, তেনেকুৱাই গাই আছোঁ, এতিয়ালৈকে আছোঁ। আৰু মই অলপ আগতে তেওঁক পৰিচয় কৰাইছোঁ যে কাৰ্বি আংলঙৰ ছেকেণ্ড জুবিন গাৰ্গ বুলি ৰাইজৰ লগত চিনাকি কৰাই দিছোঁ। সেইটো মই কোৱা নাই, মই শুনিহে ময়ো আহিছোঁ। গোটেই অঞ্চলত চৰ্চিত জুবিন গাৰ্গৰ নিচিনা 6 লাখ মানুহ তেনেকুৱা ঠেৰ আছে, বহুতে জুবিন গাৰ্গৰ নিচিনা গান গায় বা জুবিন গাৰ্গৰ নিচিনা কথা কয়। তেনে এজন আছে মাধৱ, অসমৰ মাধৱ। কথা কোৱাৰ ক্ষেত্ৰত জুবিনৰ নিচিনা, কিন্তু তেওঁ গান নাগায় বা গানটো তেওঁৰ নিচিনা গাব নোৱাৰে। কিন্তু বিশ্বেশ্বৰ হ'ল জুবিনক নিচিনা তেওঁৰ গানটো গায়, আৰু সেইটোৱে ক'ব বিচাৰিছোঁ মই। এতিয়া মই আৰু দুআষাৰ কথা পাতিব বিচাৰিছোঁ তেওঁৰ লগত। কথাটো অলপ আগতে উল্লেখ কৰা হৈছিলে যে সৰুৰে পৰা তেওঁক দেখা নাছিল, চিনি পোৱা নাছিল। তেওঁৰ গানটো শুনি আজি গানটো গাই আজি বহুত বছৰ হ'ল। কিমান চনৰ কথা বা কিমান বয়স হৈছিল তেতিয়া? চনটো আপোনাৰ 2007 পৰা হ'ব, 2007 হ'ব। জুবিনৰ গান গাই এতিয়া ফিল্ম জগততো মিউজিকত জড়িত হৈ পৰিছে, গান গাইছে। গতিকে বৰ্তমান জুবিনৰ গান এটা শুনিব বিচাৰিছোঁ আপোনাৰ। হয়, ঠিক আছে, হয়, খুব জনপ্ৰিয় গীত জুবিনদাৰ গাইছোঁ। ও গানেতি গুয়ানা ও মা হাত বুলাই দিয়ানা মা সপোন হেৰালে কিনিবা বিচাৰি আনি দিয়ানা সপোন হেৰালে কিনিবা বিচাৰি আনি দিয়ানা গানেতি গুয়ানা ও মা হাত বুলাই দিয়ানা মা। আমি জুবিনৰে আকৌ এটা গান শুনিব বিচাৰিম বিশ্বেশ্বৰৰ পৰা। হয়, খুব জনপ্ৰিয় গীত। হেৰবাহী
ইতিমধ্যে আমি আপোনাৰ দুটাকৈ জুবিন গাৰ্গৰ গান শুনিলোঁ। আপোনাক যে ছেকেণ্ড জুবিন গাৰ্গ বুলি কয়, তাৰ আঁৰত মানে আপুনি কি গম পায়, মানে কি ক'ব আপুনি? একচুৱেলি ক'বলৈ গ'লে প্ৰথমত মানে জুবিন গাৰ্গ বুলি মই চিনি নাপাওঁ। তেনেকৈ তেতিয়া অডিঅ' কেছেট আছিলেতো, অডিঅ' গান তেনেকৈ শুনি গাইছিলোঁ আৰু ষ্টেজ প্ৰগ্ৰাম কৰিলোঁ। ষ্টেজ প্ৰগ্ৰাম কৰি তেতিয়া জুবিন গাৰ্গ বুলিতো যেনিবা মই চিনি নাপাওঁ। ভকেলটো বহুত ভাল পাওঁ, মানে ভইচটো জুবিন গাৰ্গৰ। পিছত গম পালোঁ আৰু জুবিন গাৰ্গ বুলি। এতিয়া ৰাইজে বিচাৰ কৰিব জুবিন গাৰ্গ যে মোক যে কি কাৰণত মানে কি ভাল লাগে, তেওঁৰ গানটো গাই মানে জুবিনৰ নিচিনা লাগে কাৰণে ৰাইজে আপোনাক এনেকুৱা কথা আৰু। আপুনি তেতিয়া স্কুলত গৈছিল নেকি? মানে স্কুলত আছিলোঁ, স্কুলত ক্লাছ 8 আছিলোঁ। সংগীত জগতত নাম লগাইছিল নেকি? তেনেকুৱাতো মই এই বকুলীয়াত জয়মতী বাইদেউৰ তাত অলপ 1 মাহমান গৈছিলোঁ। ঠিক তেনেকুৱা অহা যোৱা বহুত কষ্ট, এতিয়া নগ'লোঁ আৰু। ঠিক এতিয়ালৈকে ক'ত মানে ষ্টেজত ক'ত গাইছে বা ক'ত ষ্টেজত ঠিক তেনেকুৱা অসমতো বহুত বিভিন্ন জেগাত গ'লোঁ। গোলাঘাট গ'লোঁ আৰু ইফালে আপোনাৰ গুৱাহাটীতো কৰিছোঁ, লাল গণেশত, আৰু কোকৰাঝাৰত কৰিছোঁ, বাক্সা ডিষ্ট্ৰিক্ট মচলপুৰ বুলি কয়, তাতে কৰিলোঁ, আৰু বৰপেটা ৰোড। শেহতীয়াকৈ এতিয়া আপোনাৰ লগত লগ কৰিব বিচৰাত আমি জানিব পাৰিছিলোঁ যে আপুনি এটা ফিল্মতো মানে আপুনি মিউজিকত হাত দিছে। মিউজিক দি আছোঁ। এতিয়া ইমান ব্যস্ততাৰ মাজত আপোনাক পালোঁ। এতিয়া আজিও মানে আপোনাক ফুটবলো আপুনি খেলে, ফুটবল খেলৰ পৰা আপোনাক মাতি আনিলোঁ। ফুটবল খেলটো মানে ঠিক তেনেকুৱা, ফুটবল খেলটো বহুত ভাল পাওঁ আগৰ পৰা, সৰুৰ পৰা। যেতিয়া মই দেখি আছিলোঁ গাঁৱৰ কিছুমান বহুত ভাল প্লেয়াৰ আছে আমাৰ গাঁৱত, সিহঁতৰ খেল দেখি বহুত মানে কিবা এটা ইণ্টাৰেষ্ট ফুটবলত, বিশেষকৈ ফুটবল বহুত খেলিও ভাল পাওঁ, মানে নতুন ফিল্ম যে এটা মিউজিক দিছে, ফিল্মৰ নামটো কি? ফিল্মৰ নামটো বড়ো ফিল্ম হয়, বড়ো ফিল্মৰ মুকথাং বুলি কয়। মিউজিকটো মই ইয়াত মানে ফিল্ম বেকগ্ৰাউণ্ড মিউজিকটো দি আছোঁ, মানে গান মোৰ গান নাই, মই খালি জাষ্ট মানে ফিল্মৰ বেকগ্ৰাউণ্ড মিউজিকবিলাক দি আছোঁ। আৰু জানিব পৰা মতে আপুনি ইয়াৰ আগতো কোনোবা এটা ফিল্মত আপুনি গান গাইছে, কোনটো ফিল্মত? এইটো দাখা জুমুই বুলি আছিলে। কোন আছে তাতে লিংচাৰ আছিলে হিৰো, আৰু মনালিছা বুলি আছিলে এক্ট্ৰেছটো, হিৰোইন। আৰু তাৰপিছত আপুনি জানিব পৰা মতে কলকাতাত গৈ কিবা সংগীত জগতত কি কৰিছিলে? হয়, মই কলকাতাত গৈছিলোঁ। আজি হ'ল বহুত বছৰ হ'ল কলকাতাৰ পৰা অহা। কলকাতাত গৈছিলোঁ, জাষ্ট মিউজিক ছফ্টৱেৰ শিকিছোঁ, আৰু প্লাছ তাতে অকণমান ভকেল কৰ্চো কৰিছিলোঁ। কিমান দিন থাকিলে তাতে? 1.5 বছৰ নিচিনা থাকিছোঁ, 1.5 বছৰ হৈছে। সংগীত চৰ্চাটো 1.5 বছৰ তাত কৰিছে? হয়। দ্বিতীয়তে মানে অডিশ্যনো দিছে? অডিশ্যন কলকাতাতে দিছিলোঁ, দ্য ভইচ অফ ইণ্ডিয়া বুলি। অডিশ্যন আমাৰ প্ৰথম অডিশ্যন ফাৰ্ষ্ট দিছিলোঁ আমাৰ ভইচ অফ কাৰ্বি আংলং বুলি ওলাইছিলে, ইয়াতে হৈছে, ডিফুতে হৈছে। ডিফুত মই উইনাৰ হৈছোঁ আৰু ফাৰ্ষ্ট। ছেকেণ্ড ভইচ অফ কাৰ্বি আংলং আছিলে, এইটো ছেকেণ্ড টাইম চাইছিলে। তেতিয়া মানে শ্ৰেষ্ঠ দ্বিতীয় হৈছিলে? হয়। ঠিক আছে, আমি আকৌ জুবিন গাৰ্গৰ আকৌ এটা গান শুনিম। হয়, খুব জনপ্ৰিয় গীত জুবিন দাৰ গাইছোঁ। তোমার ছবি ওরা দিলা
কেইবাটাও গান শুনিলোঁ। আমি এতিয়া আপোনাৰ পৰা আৰু জানিব বিচাৰিছোঁ যে আপুনি গান গোৱাৰ আঁৰত মানে অনুপ্ৰেৰণা হিচাপে আপুনি কাক ক'ব বা কি বুলি ক'ব? অনুপ্ৰেৰণাৰ আঁৰত কাৰ নাম ল'ব? এতিয়া গানৰ কথা বুলি ক'লেতো এতিয়া মই যাৰ গান গাই আছোঁ এতিয়া বৰ্তমান জুবিন দাৰে গান গাইছোঁতো, আগৰ পৰা গাই আহি আছোঁ। খুব ভাল তেনেকুৱাই আছোঁ, গাই আছোঁ, আজিলৈকে গাই আছোঁ। অনুপ্ৰেৰণাটো মানে জুবিন গাৰ্গৰ পৰাই পোৱা হৈছে গানৰ পৰা। ফিল্মত আপুনি মিউজিক দিছে, ফিল্মত আপুনি গান গাইছে আৰু অডিশ্যন দিছে আৰু বহুতখিনি আগবাঢ়ি গৈছে। আপুনি সৰু মোৰ এটা ষ্টুডিঅ' আপুনি খুলিছে। এতিয়া ভৱিষ্যতত আপোনাৰ আৰু নিশ্চয় সপোন আছে, সেই সপোন পৰিকল্পনা কেনেকুৱা মানে আপোনাৰ? সপোনটো আছে বহুত, মানে চাই লওঁ কিমান আগবাঢ়ে। মানে মিউজিকত লাগি আছোঁ, আগলৈ যাতে ষ্টুডিঅ'টো আৰু ভাল ডাঙৰ এটা তাৰমানে মই ক'ব বিচাৰিছোঁ যে হয়তো কোনোবা এক্টৰ এক্ট্ৰেছ হ'ব বিচাৰে, কোনোবাই মিউজিক ডাইৰেক্টৰ হ'ব বিচাৰে, ঠিক তেনেকুৱা আপোনাৰো কিবা সপোন তেনেকুৱা? হয়, মোৰ সপোনটো হৈছে আপোনাৰ মিউজিক ডাইৰেক্টৰ, মানে ডাঙৰ এটা ষ্টুডিঅ' বনাই লৈ ধুনীয়াকৈ সেইটোৰ লগতে মানে মিউজিক ডাইৰেক্টৰ হ'বলৈ মানে। এতিয়ালৈকে আপুনি নিজে নিজাববীয়াকৈ কিমানমান গান ৰচিলে, কিমানমান গান সৃষ্টি কৰিলে? গান আছে এতিয়া বৰ্তমান হ'ব 80 মান হ'ব, 80টা মান হ'ব। গানখিনি মই ইয়াত অডিঅ'খিনি বনাই বেলেগক দি দিছোঁ আৰু ভাইটি কেইজনমান আছে, সিহঁতে এক্টিং কৰে, সিহঁতে ভিডিঅ' বনায়, ভিডিঅ'টো এৰি দিছে আৰু ইউটিউব চেনেল খুলি। এতিয়া আপোনাৰ নিজে গান গোৱা, নিজৰ দ্বাৰা সৃষ্টি কৰা এটা আৰু গান আমি শুনিব বিচাৰিম। হয়, মোৰ গান আছে, মই নিজে লিখিছোঁ আৰু প্লাছ নিজে মিউজিক দিছোঁ আৰু বড়ো নেকি? হয়, বড়ো গানটো। হয়, মই গাইছিলোঁ, ফিল্মত দিছোঁ গানটো, উঠনি উল্লেখ হৈছিলে। ফিল্মৰ নামটো দেখা জুমুই আছিলে। মোৰ লগৰ জাষ্টিছ বসুমতাৰী লিখিছে গানটো, জাষ্ট মই গাইছোঁ আৰু কণ্ঠত দিছোঁ। ঠিক আছে, গাই দিছোঁ। जिउआव नोंल'मोन, रावबो गैयामोन, बुजिस'हायामोन नोंनि अनगा। समाबो जोबनो गैयामोन, नों खाथियाव थायोबोला। मानो गावस्रालांखो जोंनि मोजां मोननाय, मादायनि साजा मोनखो जोङो? बेनो नामा मोजां मोननाय? जायो नामा उसाव-बादाव? बेनो नामा मोजां मोननाय? जायो नामा उसाव-बादाव? Thank you. আলায়াৰন ফিল্মৰ এটি গীত গাইছোঁ দেই। फैलाव बिखायाव खोमसि हरनि इयुनाव, फैलाव बिखायाव खोमसि हरनि इयुनाव, सानजाय अख्रांनि गोथां फैसालियाव गोथां महर लानानै सानालाय नुजाबोगौ सानजाहा आलायारन, 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 आलायारन।
মই এটা হিন্দী গীত গাইছোঁ, খুব জনপ্ৰিয় গীত অৰিজিত সিঙৰ। आधा तेरा इश्क आधा मेरा, ऐसे हो पूरा चंद्रमा, हो तारा तेरा एक तारा मेरा, बाकी अंधेरा आसमां, न तेरे संग लागे बांधे जो पीपल में धागे, न सुर में की धागे नजरे दुनिया बसा के, बदरंग में सतरंगा है ये इश्क रे, जो भी में और गंगा है ये इश्क रे, बदरंग में सतरंगा है ये इश्क रे, जो भी मैं और गंगा है ये इश्क रे। গানটো জাষ্ট বনাই আছোঁ, গীতটো ৰিলিজ হোৱা নাই, এইটোকে মানে বনাই দিম। জাগবে রাত এ রাজে বলন পাংবারা বরে না আলির বুয়া klimbara seng nang bayan e langsung klobong ne jua oi sengkir laun enona na alir bua. Thank you. Aru eti Assamese git gaইছো, Zubindar, খুব জনপ্রিয় গীত। এন্ধার হব নোৱাৰো মুচি দিবনো খোজো, এন্ধাৰ হব নোৱাৰো মুচি দিবনো খোজো, পাখি মেলা অতীত কিদৰে পাহৰো, এন্ধাৰ হব নোৱাৰো মুচি দিবনো খোজো, পাখি মেলা অতীত কিদৰে পাহৰো, এন্ধাৰ হব নোৱাৰো। Thank you. আজি আমি ইতিমধ্যে বিশ্বেশ্বৰ বসুমতাৰীৰ আমি বহুতকেইটা গান শুনিলোঁ। ইতিমধ্যে তেওঁ মানে নিজৰ ঘৰত এটা সৰুকৈ মিউজিক কি কয় মানে এটা ষ্টুডিঅ' এটা খুলি লৈছে। দ্বিতীয়তে তেওঁ আগবাঢ়ি গৈ আছে আৰু আমি মানে তেওঁ যে কাৰ্বি আংলঙত ছেকেণ্ড জুবিন গাৰ্গ বুলি পৰিচিত হৈ আছিল, আমি বহুত দিনৰ পৰা শুনি আছিলোঁ। তাৰপিছত আজি আমি আহি তেওঁক আৱিষ্কাৰ কৰিলোঁ, আহি যাতে দৰ্শকো যাতে তেওঁ গম পায় যে তেওঁ প্ৰকৃততে কি, তেওঁ হয় নে নহয়, তেওঁ ৰাইজে বিচাৰ কৰিব। কাৰণ তেওঁ জুবিনক ভাল পায়, জুবিনৰ গান গায়, গতিকে ৰাইজে তেওঁক সেই স্বীকৃতিটো দিছে, গতিকে সেইটো হয় নহয় ৰাইজে বিচাৰ কৰিব। আৰু আমি তাকে তেওঁৰ লগত কথা পাতি আজি মানে তেওঁৰ গানটো শুনিবৰ কাৰণে আহিছিলোঁ, ৰাইজৰ লৈ আমি আগবঢ়াই দিলোঁ। গতিকে আজি আমি ভৱিষ্যতত তেওঁক
মানে আৰু আগবাঢ়ি যাওক, তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তাকে আজি ইমানতে শেষ কৰিব বিচাৰিছোঁ। হয়, আজি আপোনালোকে মোৰ ঘৰত বিচাৰি আহি এইখিনি কাম কৰিলে খুব ভাল পাইছোঁ। আপোনালোকক ধন্যবাদ দিছোঁ আৰু গোজেন্থং, ধন্যবাদ, নমস্কাৰ। নমস্কাৰ।